বিটিসি এলাকাত মেলাৰ নামত মদ জোৱাৰ প্ৰচলন বন্ধৰ দাবী ইউপিপিএল যুৱ গোটৰ। বিটিসি এলাকাত হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন পৰিষদীয় চৰকাৰ গঠনৰ পাছত সমাজখনত মদ জোৱা আৰু অবাধ গতিত মেলাৰ নামত চলা অভিযোগ আনি উক্ত কাৰ্য বন্ধ কৰাৰ দাবীত আজি চিৰাং জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে ইউপিপিএলৰ যুৱ গোটে। স্মাৰক পত্ৰখনত ইউপিপিএলৰ যুৱ গোটৰ সভাপতি হায়েন নাৰ্জাৰী শেহতীয়াকৈ সমাজখনত মেলাৰ নামত চলা অবাধ জোৱাই নতুন প্ৰজন্মক ধ্বংসমুখী কৰি তোলা বুলি উল্লেখ কৰি অচিৰে প্ৰশাসনক বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰে। আজি আমি আমাৰ চিৰাং জিলা যিটো ডিচি ছাৰত এটা মানে মেমৰেণ্ডাম দিছোঁ চিৰাং জিলা ডিষ্ট্ৰিক্ট ইউপিপিএল ইউথৰ পৰা, আৰু এই মেমৰেণ্ডামটো অকল চিৰাং জিলা নহয়, আজি এণ্টিয়াৰ মানে আমাৰ বিটিচি অঞ্চলত যিমান ডিচি অফিচ আছে তাতে কথাটো হ'ল যে বিগত সময়ত আমাৰ যি সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ যিটো নেতৃত্বাধীন যি চৰকাৰ আছিল, তেখেতে বিশেষকৈ ইউথ লৈ পেলাই বহুত চিৰিয়াছ আছিল। আৰু এডুকেশ্যন আমাৰ যিহেতু বিটিচি অঞ্চলত বিশেষকৈ বহুত পিছ পৰি আছিলে, তো সেইটো কেনেকৈ আমি আপগ্ৰেড কৰিব পাৰে, কেনেকৈ ভাল ৰিজাল্ট আনিব পাৰে, আৰু বিটিচি অঞ্চলত পঢ়া শুনাৰ পৰিৱেশটো কেনেকৈ ভাল কৰিব পাৰে তাৰ কাৰণে বহুত কাম কৰিছিল। এই হিচাপে ৰিজাল্টটো আমি পাইছিলোঁ, আৰু আমি সেইটো সদায় থকাটো আমি বিচাৰোঁ। আৰু এই ৰিজাল্ট হোৱাৰ কাৰণটো হ'ল একমাত্ৰ আমাৰ পৰিৱেশটো যিটো ভাল হৈছে হোৱাৰ কাৰণে, ইয়াত মানে শান্তি এটা পৰিৱেশ হোৱাৰ কাৰণে বিটিচি অঞ্চলত এইটো হৈছে বুলি আমি অনুভৱ কৰিছোঁ। কিন্তু দুৰ্ভাগ্যজনক যে 5 বছৰত যিটো হোৱা নাই, সেইটো আজি আমাৰ বিটিচি অঞ্চলত সেইটো হ'বলৈ গৈ আছে। কাৰণ যিটো আমাৰ পূজা হৈ গ'ল, লক্ষী পূজা, দুৰ্গা পূজা, কালী পূজা আৰু ৰাজমেলা, তেনেকুৱা পূজাবিলাক হৈ গ'ল। এই পূজাবিলাকত একেবাৰে অফেন যিটো আমি 5 বছৰত দেখিবলৈ পোৱা নাছিলোঁ, অফেনকৈ আমাৰ ইউথসকলে, ষ্টুডেণ্টসকলে মেলাবিলাকত গৈ কিনি কিবা এটা কি কয় আপুনি খোলাখুলিকৈ একে অফেন তেনেকুৱা যোৱাত এনেকুৱা পইচা খেল এনেকুৱা দিয়াটো আমি দেখিছোঁ। তো সেইকাৰণে আমি ভাবিছোঁ এনেকুৱা যদি হয়, আমাৰ যিটো অলৰেডি আমি ইষ্টাব্লিছ কৰিলোঁ, ইমান ধুনীয়াকৈ এটা ৰিজাল্ট আমি গঠন কৰিব পাৰিলোঁ, তো এইটো শেষ হ'ব লাগে, এইটো নাথাকিব লাগে। এটা আমাৰ ভয় আছে, শংকা আছে। সেইকাৰণে আমি যিহেতু আজি চৰকাৰখন চলাই আছে আমাৰ সন্মানীয় বিটিচি বৰ্তমানত চিফ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, তেখেতে সেই আমাৰ বিটিচি অঞ্চলত যিটো ইউথবিলাকত লৈ পেলাই তেখেতে চিৰিয়াছ হ'ব লাগে, এই চিৰিয়াছনেছটো তেখেতে আনিব লাগে। এনেকুৱা চৰকাৰত থাকি পেলাই খেলা ধূলা মেলা সেইবিলাক মানে তেখেতে বন্ধ কৰিব লাগে, আমাৰ তৰফৰ পৰা আহ্বান আমি কৰিছোঁ। আৰু আমি এটা বস্তুটো মানে অনুভৱ কৰিছোঁ, উপলব্ধি কৰিছোঁ, তেখেতে যেতিয়া নিৰ্বাচনৰ আগত 5টা বহুত ডাঙৰ এটা প্ৰতিশ্ৰুতি দিছিলে আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে, সমাজৰ কাৰণে, আমাৰ দুখীয়াসকলৰ কাৰণে। এই যিটো 5টা, যেনিবা ইউথছৰ কাৰণে 100 crore, তেনেকুৱা ওমেন্সৰ কাৰণে 50 crore, তেনেকুৱা মানে কিছু 5টামান তেনেকুৱা ডাঙৰ এটা প্ৰতিশ্ৰুতি দিছিল। এই প্ৰতিশ্ৰুতি দিব নোৱাৰাৰ কাৰণে আমাৰ সমাজখন, আমাৰ ইউথছবিলাকত ডাইভাৰ্ট কৰাৰ কাৰণে তেখেতে এইবিলাক কাম কৰিছে নেকি, আমাৰ এটা সন্দেহ আছে। তো সেইকাৰণে গোটেই এইবিলাক বন্ধ কৰিব লাগে, আমাৰ ইউথছবিলাকত লৈ পেলাই তেখেতে চিৰিয়াছ হ'ব লাগে, যাতে আমাৰ ইয়াত ভাল মানে অফিচাৰ চলাওক, ভাল এটা মানে ষ্টুডেণ্টছক এজন ভাল খেলুৱৈ অলপ, তেনেকুৱা আমি বিচাৰিছোঁ। সেইকাৰণে গোটেই এইবিলাক কাহিনীটো বন্ধ কৰিব লাগে, আৰু তেখেতে সঁচা অৰ্থত ৰাইজৰ যিবিলাক মেণ্ডেট লৈ পেলাই যিহেতু চৰকাৰত আহিছে, এই মেণ্ডেটটো সঁচা অৰ্থত তেখেতে কাম কৰাৰ কাৰণে যাতে আগুৱাই আহে, তাৰ কাৰণে যিমান সহায় কৰিব লাগে অপজিশ্যন হিচাপে আমি কৰাৰ কাৰণে আমি সাজু আছোঁ।